14 নম্বৰ চিৰাংগোৱাৰ সমষ্টিৰ দীনেশ বসুমতাৰী ডাঙৰীয়াই আকৌ ঘূৰি আহিলে। সেইদিনা খাম্পায়ে জবৰদস্ত লৈ গৈছিলে। ইহঁতে যাই পেলাই যিটো দেখিলে UPPLৰ লগত মিলি পেলাই কাম কৰিব পৰা কোনো অৱস্থা নাই। সেইকাৰণে খাম্পায়ে যদিও লৈ গৈছে দীনেশ বসুমতাৰী ডাঙৰীয়া, সি লগত ভাইচ প্ৰেচিডেণ্ট আছিলে, মানে কাম কৰিবলৈ ভাল সুবিধা পোৱা নাই। সেইকাৰণে সি আকৌ আমাৰ দলত গুচি আহিছে। কথা হৈছে আৰু ইয়াৰ লগত 19 জন UPPLৰ পৰা আমাৰ দলত যোগদান কৰিছে। কাজলগাঁও, নিশ্চিমা, 14 চিৰাং, 13 নম্বৰ চিৰাং আৰু আহিব, আৰু 40 জন আছে বুলি আমাক জনাইছে। টোটেল আৰু মুঠতে আহিব বহুত ইয়াং ল'ৰা ছোৱালীবিলাক আমাৰ লগত কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। আৰু আমি সদায় প্ৰচাৰ কৰি আহিছে যে এইবাৰ চৰকাৰ অহাৰ পিছত BPF দল হিচাপে ইয়াং জেনেৰেশ্যনক বেছিকৈ গুৰুত্ব দি পেলাই আমি ইহঁতক কেনেকৈ বেকাৰ সমস্যাটো সমাধান কৰিব পাৰে তাৰ কাৰণে আমি কাম কৰিবলৈ প্ৰচাৰ কৰি আহিছোঁ। আৰু ইয়াৰ কাৰণে আমি 100 crore ব্যৱহাৰ কৰিম বুলি আমি প্ৰচাৰ কৰি আহিছোঁ। মুঠতে ইয়াং ল'ৰা ছোৱালী মানে 18ৰ পৰা 40 বছৰলৈকে, যিহেতু 40 বছৰলৈকে এটা এজ লিমিট আছে চাকৰি কৰিব পৰা বা কাম কৰিব পৰা। মুঠতে চাকৰি নহ'লেও কিবা একটা কাম কৰিবলৈ যাতে ইহঁতক ব্যস্ত কৰিব পাৰে, তাৰ কাৰণে আমি এইবাৰ চৰকাৰ অহাৰ পিছত মানে 100 crore ব্যৱহাৰ কৰিম বুলি আমি BPF দলে BPF দলৰ যিটো স্থিতি, BPF দলৰ যিটো পজিশ্যন আজিৰ দিনত গোটেই BTC অঞ্চলত খুব ভাল। আমি চিধাকে ক'ব পাৰে BPFে চৰকাৰ গঠন কৰিব। আৰু আমি সেইদিনা এটা কথাও কৈছে যে খবৰদাৰ BTCৰ কণ্ট্ৰেক্টাৰ হওক, বাহিৰত কণ্ট্ৰেক্টাৰ হওক, ইহঁতক আমি কৈছোঁ প্ৰমোদ বড়োৰ শাসনটো 31 মাৰ্চত শেষ হ'ব। ইয়াৰ ভিতৰত যিখিনি বিল পাব লাগে বা কি পাব লাগে লৈ ল, আৰু 31 তাৰিখৰ আগত আজিৰ দিনত নতুনকৈ অৰ্ডাৰ, নতুনকৈ কিবা ছাপ্লাই অৰ্ডাৰ হওক, নতুনকৈ কিবা কনষ্ট্ৰাকশ্যন হওক, এইবিলাক কণ্ট্ৰেক্টাৰ বিলাকে প্ৰমোদ বড়োক পইচা দি পেলাই ঘুচ দি পেলাই নলবি, সেইটো নষ্ট হৈ যাব। যিটো মই ছেপ্টেম্বৰ মাহত আমি চৰকাৰ বনাই আছো, এইবিলাক লায়াবিলিটিছ মই নল'ম বুলি মই কৈ দিছোঁ চিধাকৈ অপেন। আৰু আমাৰ অফিচাৰসকলেও যিকোনো ডিপাৰ্টমেণ্টেল অফিচাৰসকলক আমি অনুৰোধ কৰিছোঁ যে প্ৰমোদ বড়োৰ পেচাত যাহাতে অৰ্ডাৰ বা চেংচন নিদিয়ে। যিহেতু প্ৰমোদ বড়োৰ যিটো আয়ু, যিটো সময়, ইয়াত 31 তাৰিখ মাৰ্চত শেষ হ'বলৈ গৈ আছে। আজি 26 তাৰিখ, ফাৰ্ষ্ট দিনহে আছে। ইয়াৰ পিছত তাৰ কাগজ কলম কাম নাই, কোনো কাগজৰ কলমৰ কাম নাই। সেইকাৰণে যাহাতে এইবিলাক নকৰিব, খবৰদাৰ পইচা দি ঘুচ দি পেলাই কিবা নতুন অৰ্ডাৰ ল'লে এইটো নষ্ট হৈ যাব। চিধা কথা, মই প্ৰমোদ বড়োৰ যিকোনো লায়াবিলিটিছটো মই হাত নিদিম। ক'ত পৰাছো, মই ক'ত হাৰিছো? MP ইলেকশ্যনতো আমি জিকিছে, বাই ইলেকশ্যনতো আমি জিকিছে। ইহঁতে 2টা হৈহে, 3টা হৈহে, BJP আৰু UPPL এতিয়া আমি অকলে নিৰ্বাচন খেলিম বুলি কওকচোন একবাৰ, পাৰে নেকি সাহস আছে নেকি? কিন্তু BJP নিজে আৰামছে কৈ ল'লে। এতিয়াতো UPPL অকলে আছে, জিকাই পেলাই দেখাওকচোন এইবাৰ। আমি 15 বছৰ 20 বছৰ জিকি পেলাই আহি আছো, আমি হাৰা নাই। হয়, MP ইলেকশ্যনত আমি হাৰিছো, BJP আৰু UPPL 2জন 3জন, আমি অকলে হ'লেও আমি কিমান ভোট পাইছে কম্পেয়াৰ কৰি চাওকচোন পাৰ্চেণ্টেজ হিচাপে। UPPL আজিৰ দিনত BTCত জিকিব, নহ'লে 0 হ'ব পাৰে। আমি যিটো জানো BJPৰ পজিশ্যনটো আজিৰ দিনত BPFৰ নেক্সটতে BJP।